নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ সম্পৰ্ক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছোঁ আপোনাৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু মানে আপোনাৰ জু-ৰোডৰ ব্ৰিজখনত। আহকচোন আমি ইয়াৰ লগত জড়িত হৈ থকা মানে দাদাসকলৰ লগতো কথা পতাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু অলৰেডি মানে ব্ৰিজৰ ওপৰত যোৱা নাই, যিহেতুকে কালি CM ছাৰে উদ্বোধন কৰিব, সেইকাৰণে ওপৰত যোৱা নাই। আৰু তলৰ পিনে আমি আপোনালোকক দেখাম, মানে খুঁটাবিলাকত বহুত ধুনীয়া কৰি আপোনাৰ মানে কিছুমান বস্তু অংকন কৰিছে, সেইটো আপোনালোকক দেখুৱাৰ কাৰণে আমি চেষ্টা কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন কৰি আহিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আহক আমি কিমানটো দেখুৱাব পাৰোঁ আপোনালোকক চেষ্টা কৰি আছোঁ। আৰু নতুন ব্ৰিজখনত আহক তেতিয়াহ'লে আমাৰ লগত চাই আছে। আপুনি কি বিভাগ চাই আছে? মই ইয়াতে মেইনলি মই চিভিল ইঞ্জিনিয়াৰ হয়। ইয়াতে কাষ্টিঙৰ মেইনলি চাইছোঁ। ইয়াতে কাষ্টিং কমপ্লিটে হৈছে আমাৰ। কালি আমাৰ 19 তাৰিখ মাননীয় হিমন্ত বিশ্ব শৰ্মাই আমাৰ কালি সন্ধিয়া 5 বজাত শুভ উদ্বোধন কালিৰ পৰা নৰ্মেল পাব্লিকে অহা যোৱা কৰিব আৰু আপুনি মানে ধৰি লওক আজিৰ পৰা আপুনি কিমান দিনৰ আগত মানে আপুনি জড়িত হৈছে, আৰু আপোনাৰ তলত মানে কিমান মানুহে আপোনাৰ বৰ্তমান কাম কৰি আছে ইয়াতে? মোৰ তলততো ইয়াতে বহুত মানুহে আছে, হিচাপটো নাথাকে। আৰু যোৱা বছৰ 2023 মাৰ্চ মাহৰ পৰা ইয়াৰ পৰা কাম কৰি আছোঁ মই ইয়াতে। আৰু আপোনাৰ এনে মেইন বিভাগটো আপোনাৰ হ'ল কাষ্টিং কৰা। কাষ্টিঙৰ ন? আৰু আপোনাৰ ধৰি লওক অলৰেডিতো ব্ৰিজখন প্ৰায় আপোনাৰ সম্পূৰ্ণ হৈ গৈছে ন? ফিনিচিং আৰু লাষ্ট ফিনিচিং হয়। আৰু আপোনালোকতো ইয়াতে ধৰি লওক বহুত কষ্ট বহুত ঠাইত জড়িত হৈ আছে। আৰু মানে আপুনি লাষ্টত কি ক'ব, মানে এই ব্ৰিজখন মানে ধৰি লওক মুকলি কৰাৰ পিছত মানে আমি সচৰাচৰ দেখা পাওঁ মানে বহুত মানুহে মানে আপোনাৰ ব্ৰিজখনত মানে ধৰি লওক পিঠ পেলাই দিয়ে, বা ধৰি লওক ধুনীয়া কৰি মানে একদম অংকন চংকন কৰিছে, ৰং চং দিছে, তাৰপিছত মানে লেতেৰা কৰি দিয়ে। ইয়াৰ বিষয়ে আপোনালোকে কি ক'ব? কাৰণ এইকাৰণে আপোনাক সুধিছোঁ, কাৰণ আপোনালোকে কষ্ট কৰি পেলাই মানে এই ব্ৰিজখনৰ লগত জড়িত হৈ আছে। তাৰ বিষয়ে আপুনি কি ক'ব? মানে ধৰি লওক ৰাইজক কি মানে আপুনি আহ্বান দিব, মানে এই পিঠ পেলাই দিয়া, বা ধৰি লওক ব্ৰিজখন লেতেৰা কৰি দিয়া, বা ধৰি লওক জাবৰ চাবৰ পেলাই দিয়া, তাৰ বিষয়ে কি ক'ব মানে এই নতুন ব্ৰিজখনত? দিন ৰাতি আমাৰ শিল্পীখিনি যিখিনি অংকন কৰিছে আমাৰ ইয়াতে ছবি, সিহঁতৰ বহুত ইয়াতে জড়িত হৈ আছে। এই মানুহখিনি পিক পেলোৱাৰ আগতে বহুত কথা ভাবি চাব লাগে যে পিকটো পেলালে কি হ'ব ইয়াতে মানুহখিনি শিল্পীখিনি যিমান কষ্ট কৰিছে সেই কষ্টখিনি চব নোহোৱা হৈ যাব। অলপ নিজৰ বিবেচনা চাই ক'ত কি কৰিব পাৰি, কেনেকৈ লেতেৰা নকৰাকৈ ৰাখিব পাৰি। তাৰমানে মই কথাটো এইকাৰণে সুধিছোঁ, মানে মালিগাঁও ব্ৰিজখনতে মানে চেম টু চেম এটা ঘটনা হৈছে, মানে উদ্বোধন কৰাৰ দিনাই আপোনাৰ মানে কি পেচাব কৰি দিছে। মানে এই বস্তুটো যাতে নকৰে মানুহে, বা এখেতসকলেও কষ্ট কৰিছে, আমাৰ CM ছাৰৰো ধৰি লওক আমাক এটাৰ পিছত আকৌ এখনৰ পিছত আন এখন ব্ৰিজ আমাক হোৱাৰ কাৰণে, আৰু ইয়াত কিমান যাম জঁটৰ হয়, সেই বস্তুটো নোহোৱা হৈছে। ৰাইজে মানে ভাল কৰি মানে পিট চিট নেপেলা কৰি, লেতেৰা চেতেৰা নকৰা কৰি, আৰু আপোনালোকৰ যিটো কষ্ট আছে এই কষ্টৰ যাতে মৰ্যাদাটো দিয়ে আৰু নিজৰ বিবেচনাটো থাকিব লাগিব। নিজৰ বিবেক থাকিলে মানুহে নিজে এইবিলাক নকৰে। নিজৰ বিবেক হিচাপে কামটো চালে হ'ল। আপোনালোকে গমে পালে ইতিমধ্যে দাদাও আপোনাৰ বহুদিনৰ পৰা এই ব্ৰিজখনৰ লগত জড়িত। অলৰেডি দাদাৰ আণ্ডাৰত আপোনাৰ আণ্ডাৰত 10-15জন মানুহ কাম কৰি আছে। আপোনালোকে ভাবক কিমান কষ্ট কৰি মানে এখেতসকলে কাম কৰিছে, দিনে নিশাই মানে কাম কৰি পেলাই ব্ৰিজখন মানে প্ৰায় সম্পূৰ্ণ হৈছেই। মানে চবৰে বিভাগবিলাক বেলেগ বেলেগ। আমি কম ভাল কৰি ৰখাটোৱে আমাৰ দায়িত্ব। সেইকাৰণে আপোনাৰ কালি CM ছাৰে সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ। মানে বনোৱাৰ উদ্দেশ্য এইটোৱে যে মানে কষ্টৰ ফলখিনি যাতে মানুহে মানে ভাল কৰি মানে ধুনীয়া কৰি ৰাখে ব্ৰিজখন, আৰু এটা যিহেতুকে সম্পদ আৰু অসমৰ সম্পদ। ঠিকে আছে দাদা, ভাল লাগিল আপোনাৰ লগত কথা পাতি। দিয়ক ঠিক আছে। এই ব্ৰিজখন মানে কৰি আছে, আৰু অলৰেডি কি আপোনাৰ ব্ৰিজখনত অংকন চংকন কৰি আছে। মই ভিতৰত যোৱা নাই, মানে ভিতৰত কিবা কিবি অলপ আপোনাৰ ধৰি লওক কাম চাম কৰি আছে, সেইকাৰণে ভিতৰত যোৱা নাই। আপোনালোকে দেখাই পাইছে আপোনাৰ একদম পূৰা লাইট চাইট লৈছে। আৰু মই এতিয়া আপোনাৰ মানে মেইন খুঁটাবিলাকত আপোনাৰ ধুনীয়া কৰিবলৈ আপোনাৰ কালাৰ কৰিছে, সেই খুঁটাবিলাকত মানে আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আহকচোন তেতিয়াহ'লে আমি মেইন খুঁটাবিলাকক আপোনালোকক দেখাও, তাতনো কি কিনো অংকন কৰিছে, কি কিনো হেৰি কৰিছে। মানে
আপোনালোকে যাতে এইবিলাকত মানে পিক চিট পেলাই নিদিয়ে আৰু মানে লেতেৰা আপোনালোকে গণেশগুৰিৰ পৰা আহিলে প্ৰথমত আপোনাৰ জাপিটো আৰু এই ফুলন গামোচাখন পাব মানে অসমীয়াৰ আপোনাৰ স্বাভিমানৰ আপোনাৰ ফুলন জাপিটো আৰু গামোচাখন আহক আৰু আমি কি চাওকচোন ব্ৰিজখন কি ধুনীয়া লাগিছে কিমান ধুনীয়া চিত্ৰবিলাক আঁকিছে প্ৰথম জাপি আৰু গামোচা আঁকিছে তাৰপিছত নানান ধৰণৰ চিৰিয়াখানা জন্তুবিলাক আঁকিছে চববিলাক চাব পাৰিব বলক আমাৰ লগত ভিডিঅ'টো আগলৈ যাই থাকক আমাৰ লগত বলক আপোনাৰ পিকিয়া এইটো পিকিয়া বুলি লেখাই আছে আৰু পিকিয়াৰ লগতে আছে আমাৰ বাবু এইটো বাবু এইটো চাওক কি ধুনীয়া কৰি আৰু পিকিয়া আহক আৰু আমি আগলৈ দেখাই আছোঁ পানী কাউৰী এইটো চাওক আপোনাৰ পানী কাউৰী এইটো চাওক আপোনাৰ কস্তুৰী মৃগ পহু কি ধুনীয়া কৰি অংকন কৰিছে এওঁলোকে আহক আৰু এইটো চাওক আপোনাৰ দেওদৰিক এইটো দেওদৰিক মানে আপোনাৰ ধুনীয়া কৰি আপোনাৰ অংকন কৰিছে আপোনাৰ জু-ৰোডৰ নতুন ব্ৰিজখনত আপোনাৰ বিয়াৰ খাই কেনেকৈ পেলাইছে এইবিলাক মানুহৰ কেনেকুৱা কাম কৰিছে এইটো চাওক আপোনাৰ এইটো বিয়াৰৰ বটল হয় আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ এইটো বিয়াৰ হয় বিয়াৰ খাই আপোনাৰ এনেকৈ মানে পেলাইছে এইখন আপোনাৰ ব্ৰিজ হয় এখন ব্ৰিজ হয় এই ব্ৰিজখনত তেনেকৈ আপোনাৰ বিয়াৰৰ বটল কালি আপোনাৰ চিএম ছাৰে যিহেতুকে উদ্বোধন কৰিব এইবিলাক কৰিব নাপায় মানে আছে আৰু কিছুমান মানুহ তেনেকুৱা আপোনাৰ আহকচোন আৰু এইটো কি মেথন এইটো মেথন খাব মজা লাগছে দেখোন এইটো আপোনাৰ মেথন যিমান দূৰ পাৰিছোঁ আমি আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ এইটো চাওক আপোনাৰ চিম্পাঞ্জী এখেতসকলৰ সঁচা কৰি ক'ব লাগিব কিমান ধুনীয়া কৰি এখেতসকলে কষ্ট কৰি মানে অংকন কৰিছে মানে একদম মানিব লাগিব আৰু সঁচাই বহুত ধুনীয়া হৈছে আপোনালোকে চাওক ভিডিঅ'টো ইমান ধুনীয়া হৈছে আপোনাৰ বহুত ধুনীয়া এইটো চাওক আপোনাৰ ৰেকুন কিমান ধুনীয়া কৰি অংকন কৰিছে মানে একদম একজেক্ট মানে আৰু তাত বহি থকা যেনেই লাগিছে লাজুকী বান্দৰ ব্ৰিজখনত আহি ভাল লাগিছে নতুন ব্ৰিজ কালি উদ্বোধন কৰিব আমি এইটো চাওক আপোনাৰ ডাউক এইটো ডাউক চাই লওক এইটো আপোনাৰ ডাউক এইটো আপোনাৰ ডাউক আহকচোন আমি দেখুৱাৰ কাৰণে চেষ্টা কৰি আপোনাৰ হায়েনা নিজে আপোনালোক দেখুৱাৰ কাৰণে চেষ্টা কৰিছে এইটো আপোনাৰ নীলিগিৰি আহক আৰু মানটো পাৰিছে ভিডিঅ' এটা দেখিছে মানে প্ৰত্যেকটো ফুটত আপোনাৰ তেনেকৈ অংকন কৰিছে বিৰাট ধুনীয়া কৰি অংকন কৰিছে কিন্তু আমাৰ মানুহবিলাকে তেনেকৈ না মানুহবিলাকে লেতেৰা কৰি দিয়ে এইটো শিয়াল এইটো আপোনাৰ শিয়াল দেখিছে ধুনীয়া কৰি মানে কষ্ট কৰি পেলাই হেৰি কৰিছে মানে এইটো শিয়াল যাক এখেতসকলে কিমান ধুনীয়া কৰি আপোনাৰ কষ্ট কৰি অংকন কৰিছে কিমান কষ্ট কৰি পেলাই ধুনীয়া কৰি অংকন কৰিছে মানে ভাল লাগিছে আৰু চাওক এয়া চাওক আপোনাৰ সিংহ আপোনালোকক যিমান পাৰিছোঁ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এইটো চাওক আপোনাৰ সিংহ মানে কিমান কষ্ট কৰি আঁকিছে দিয়ক মানে আমি জাষ্ট দেখাইছোঁহে কিন্তু হয় আৰু মানে এওঁলোককো ক'ব লাগিব বহুত কষ্ট হয় এইবিলাক আঁকাওঁতে এতিয়া কিমান ধুনীয়া কৰি আঁকিছে দেখিছেনে একদম মুখ চুখ মেলি আছে তাৰপিছত এইটো চাওক আপোনালোকে এইটো ৰেকুন কিমান ধুনীয়া কৰি চাওক ৰেকুন আমাৰ বাবু তাত বহি লৈছে তাত অলপ ভাগৰো লাগিছে সৰু ছোৱালী যিহেতুকে এইটো চাওক আপোনাৰ কুলি চৰাই এই ধুনীয়া কৰি ডালত আপোনাৰ বহি আছে ঠানিটোত মানে ভাল লাগিছে আৰু চাই পেলাই বিৰাট ধুনীয়া লাগিছে এইটো চাওক নীলগাই দেখিছেনে কিমান ধুনীয়া মানে একদম মানে ভাল আৰু বিৰাট ধুনীয়া লাগিছে মানে ব্ৰিজখন একদম আৰু নতুন ব্ৰিজ যিহেতুকে কালি উদ্বোধন হ'ব আপোনালোকক কৈছোঁৱে আৰু এইটো চাওক এইটো বাঘ আৰু আপোনালোকক মই মানে তলটো আপোনালোকক যিমান দূৰ পাৰিছোঁ মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এয়া চাওক আপোনাৰ গামোচা কি ধুনীয়া কৰি মানে একদম আঁকিছে আৰু মানে একদম মানিব লাগিব মানে এনেকুৱা যেন লাগিছে গামোচাখন তাতে মানে ধুনীয়া কৰি যেনে আঠা লগাই থৈছে তে আজিলৈ ভিডিঅ'টো ইমানতে চেছ কৰিলোঁ আৰু নতুন ভিডিঅ'ত লগ পাম আপোনালোকে আশীৰ্বাদ কৰিব ভিডিঅ'বোৰ চাব কমেণ্ট